চাউলৰ ভাতো বনাইছো বাবা বেলেগ আৰু দেই ইমানখিনি আইটেম বনাইছ আমাক কোনোবা দিনা এনেকৈ বনাই খুৱাইছনে বাৰু নোখোৱাকে ডাঙৰ হলি আজি কথাটো বেলেগ আকৌ জোঁৱাই প্ৰথমবাৰৰ বাবে ঘৰলৈ আহিব সেইকাৰণে বনাইছো তই যা ফোন এটা কৰ আহিছে নে নাই আকৌ ইমানখিনি হেৰি কৰি পেলাই সেই নাহো বুলি ক'লেহে ডাঙৰ কথা হ'ব আকৌ মই ফোন কৰিছিলো সি ওলাবলৈ লৈছে আৰু আয়ো মোৰ গোখানীজনী ইটো কেনে সুন্দৰী লাগিছে আজি এনেকৈ ধুনীয়াকৈ পিন্ধি উৰি থাকিবিচোন বেলেগ মৰম লগাজনী লাগিছে অ' সেইটোৱে আমি দেখিবলৈ বেয়া নহয় নহয় আমি দুখীয়া বুজিছনে মা যিবিলাকৰ পইচা পাতি থাকে মেকআপ কৰে প্লাষ্টিক চাৰ্জাৰী কৰে কিবা কিবি সানে ভাল ভাল কাপোৰ পিন্ধে সেইকাৰণে ধুনীয়া নেকি আমাৰ ফটা চিটা কাপোৰ এইবিলাক পুৰণা চোৰণা পিন্ধিবলৈ ভাল কাপোৰ নাই ক্ৰীম চিম নেহানো সেই দেখিহে বেয়া দেখাচোন দেখি এতিয়া এই যে ধুনীয়া কাপোৰ পিন্ধিছোঁ কাৰণে ভালেই দেখিছোঁ বাৰু মই নিজকে আজি যি হ'ল আৰু যাওঁ চেপেটিক লৈ আহোঁগৈ কাজিয়াখন নহ'লে ডাঙৰ হৈ গৈ থাকিব বহুত দিনেই হ'ল তাই আৰু ঘৰলৈ গুচি যোৱা আমাৰ মায়ে যি কয় ক'ব মই সেই তাই ভাল পোৱা ফেভৰেট লেঙেৰা আমকে লৈ লৈছোঁ মা মই চেপেটিক আনিবলৈ যাওঁ অ' মা প্লিজ তেনেকৈ নক'বাচোন মোৰ সংসাৰখন তুমি ভাঙিলে ভাল পোৱা নেকি ইমান দিন হ'ল মোক তুমি যাবলৈ নিদি ৰখাই থৈছা কাজিয়াখন বাঢ়ি গৈ আছেগৈ এনেকৈ নহয় প্লিজ তুমি একো নক'বা তোমাক কিন্তু মোৰ শপত তুমি যদি কিবা হেৰি কৰা নহয় এইবাৰ মই মৰি যাম মই ঘৰৰ পৰা ওলাই যাম মই ক'ৰবাত গুচি যামগৈ মুঠতে থেংক ইউ মা আই লাভ ইউ মই মৰমতে আনিবলৈ পঠিওৱা নাই মোৰো দিগদাৰ হৈছে ঘৰখনত অকলে অকলে কাম বন কৰি খাই বৈ থাকিবলৈ তাই আহিলে আৰু তাতে মই বহি মহাৰাণী ৰকম খাবই পাৰিম ঐ পি পইচা 100 হ'ব নি কেলে লাগে তোক পইচা 100 এই অকণমান ফুৰি আহোঁ এই মোৰ গাঁৱৰ তলতে সেই পাৰ্চটো আছে সেই 200 টকামান আছেহে 100 টকা এটাহে নিবি আকৌ দেই হ'ব ক'লৈ যা এই লগৰ এটা ঘৰৰ পৰা আহোঁ একদম নোৱাৰা কাইলৈ পৰহিলে ৰিটাৰ্ণ পৰীক্ষা এতিয়া সি লগৰ ঘৰলৈ যায় কিবা কিবি খুৱাই দিব গম পাবি হিংসাতে হাগিবি সেই বেমাৰ হ'ব পৰীক্ষা দিবগৈ নোৱাৰিলে চেচ আৰু কিন্তু কোনো কিন্তু নাই গম পাৱ নাই চেপেটি কিনো এই যে ভনবাদেউৰ ছোৱালীজনী বাবলি বিয়া হৈছিলে যে গোবৰ্ধন সি পুলিচত দৌৰত পাছ কৰিছোঁ বুলি এনেই ক'লে হেনো ঘৰত এতিয়া ৰিটাৰ্ণৰ এডমিট নহা দেখি সেই ভয়তে ঘৰ এৰি পলালে মাইকী ইয়াতে থাকিলে মাককো ইয়াতে এৰিলে ক'ৰবালৈ গুচি গ'লগৈ বুলি কৈছে চাচোন বাৰু তাকেহে কিনো ক'ম আৰু মই কেতিয়াবা মিছ আণ্ডাৰষ্টেণ্ডিং হ'লে মানুহৰ লাইফবোৰ বহুত চেঞ্জ হৈ যায় সঁচাকৈ সম্পৰ্কবিলাক সম্পৰ্ক হৈ নাথাকে আৰু তাকেহে পাই তোৰ কথা চিন্তা কৰি মোৰ দুখীয়ে লাগে আৰু মই আকৌ সেই গোবৰ্ধনহে ওলাইছে তাৰ কথা কৈ দম্বৰুক আকৌ এনেকুৱা বুলি ভবা নাছিলোঁ পাই সি ইমান মাকতলতীয়া হৈ তোকনো অত্যাচাৰ কৰিব লাগে নে বাৰু ফোন এটাও কৰা নাই বিহু গ'ল এতিয়া সেই বোলে লৈ আহোঁগৈ বুলি আহিব পাৰে কোনোবা আহিছে নেকি পাই গেট খোলা যেন পাইছোঁ যাচোন চাগে সম্পৰ্ক এটা টানি আজুৰি জোৰ কৰি ৰাখিব নোৱাৰি নহয় অকল এজনে এফৰ্ট দিলে কি হ'ব দুইফালৰ পৰা লাগিব সহযোগ পেহা আহিছে পেহা আহিছে কি আহিব ঈশ্বৰ 100 বছৰ জীয়াই থাকিব উলিয়াওঁতে পালেহি পেহীয়ে ক'ত মাত আকৌ মাতিলো আহিছে বৰ ভাল সময়ত আহিলে দেই পেহা নহ'লে মই এতিয়া যাবই নোৱাৰিলোঁহেঁতেন সিহঁতৰ ঘৰলৈ পেহা পাই 2 টকামান খোজো ৰহ তেতিয়া ভালকৈ মিঠাই চিঠাই লৈ যাব পাৰিম ইজ্জতটো বাচিব এতিয়া চাকৰিটো হোৱাই নাই নহয় হ'লে পিছত বেলেগ কথা বাৰু পেহা পইচা কেইটকামান দিয়কচোন এফালে যাওঁ ক'লৈ যা মাহঁতক নক'ব আকৌ দেই গাৰ্লফ্ৰেণ্ড লগ কৰি আহোঁ ক'ৰ গাৰ্লফ্ৰেণ্ডটো এই পিছত গম পাব এতিয়া মোক পইচাটো দিয়কচোন মায়ে নালাগে যাব কৈ আছে লগৰ এটা ঘৰলৈ যাওঁ বুলি ওলাইছোঁ এতিয়া আপুনি আহোঁতে চান্সতে গ'লেহে যোৱা নহ'লে আকৌ মোক ক'ব নালাগে বুলি দিয়ক কিবা এটা দিয়ক মোৰ এইকেইটকাহে আছিলে বেছিকৈ কেছ নাই অনলাইনহে কৰোঁ আৰু হৈ যাব এইকেইটাই মই যাওঁ দেই আপুনি বহক গ'লেই এইটো এয়া চোৱা তোমাৰ ফেভৰেট লেঙেৰা আম লৈ আহিছোঁ তুমি মোক ফোন এটাও কৰা নাই যে মই ফোন কৰিলেও তুমি মোৰ ফোন নাম্বাৰটো ব্লক লিষ্টত ভৰাই থৈছা এইবোৰ বাদ দিয়া আগৰ কথাবোৰ উলিয়াই থাকিব নালাগে এতিয়া ধুনীয়াকৈ আহিছা ভাত পানী খাবা তাৰপৰা ধুনীয়াকৈ দুইটাকে বিদায় দিম দেই আগৰ কথাবোৰ খুচৰি থাকিলে বেছিকৈ আৰু মানে কেঁচা ঘাট নিমখ দিয়া নিচিনা হ'ব আমকেইটা অৱশ্যে বৰ ধুনীয়া লাগিছে কাটো নে কি বাৰু নব কাটকচোন খাওঁ আমাৰ চেপেটিও বৰ ভাল পায় নহয় আকৌ লেঙেৰা আম খাই দিয়া তোমালোকে কথা পতাচোন দেই বাৰু মই সেই আম চাম কাটি চাহ বনাওঁগে কি হ'ল চেপেটি একো এটা মতা নাই যে মুখেৰে একো নাই কিনো কম ভাবিয়ে পোৱা নাই সেইবোৰ বাদ দিয়া মই মাকো এইবাৰ মনাই লৈছোঁ মায়ে তোমাক আৰু একো নকয় মায়ে নিজে পঠিয়াইছে মোক বোলে লৈ আগে যা বোৱাৰীক হয় জানো মিছা কথা কৈছা নাই কোৱা কচম মায়ে কৈছে লৈ আগে যা বুলি মই আচলতে মা কথাবোৰতকৈ বেছি তোমাৰ কাৰণেহে গুচি আহিছিলোঁ জানা মাৰ বাৰু সেইটো নেচাৰে কিন্তু তুমিতো মোক বুজি পাব লাগিছিলে মই কিমানখিনি ত্যাগ কৰিছোঁ মায়ে মোক সদায় গালি চালি পাই থাকে তুমি আকৌ মাফলীয়াহে হোৱা সেইকাৰণে মই গুচি আহিছিলোঁ মই বোলো তোমাৰ চাগে নিজৰ ভুলৰ পশ্চাতাপ হৈছে নেকি বয়সস্থ ছোৱালী বিয়া পাতিলোঁ বুলি মায়েও কৈ থাকে অনবৰতে মানুহৰ আগত মোৰ তাৰমানে আত্মসন্মানত আঘাত লাগিলে সেইকাৰণেই গুচি আহিছিলোঁ মই মানি লৈছোঁ মোৰ ভুল হৈছিলে মোক ক্ষমা কৰি দিয়া প্লিজ আৰু এইবিলাক কথা উলিয়াই নাথাকিবা হ'ব বাৰু কিন্তু মাক ভালকৈ বুজাবা অকণমান
এতিয়া যদি তোমাৰ নিজৰ ল'ৰাটোৰ কথাটো অন্তত ভাবিব লাগে, মোৰ কথা বাৰু নাভাবিলোঁ। সংসাৰখনত যদি কাজিয়া লগাই থাকে কেনেকৈ হ'ব বাৰু? এতিয়া যি বুজিলোঁ এবাৰ ওলাই যোৱাৰ পিছত এইখন ঘৰতো মোৰ আগৰ নিচিনা নলগা হ'ল, নিজকে যেন আলহী আলহী অনুভৱ কৰোঁ। মই বিচাৰোঁ মোৰ সংসাৰখন ভালে কুশলে যাওক, ভালে কুশলে ঘৰখন মই চম্ভালোঁ, কিন্তু মায়ে সেইবিলাক বুজি নাপায়। সেইবোৰ বাদ দিয়া, আমি এতিয়া ঘৰলৈ যাম, গৈ পেলাই আমি ক'ৰবাত ফুৰিবলৈ যাম দুদিনমানৰ পিছত। এইবোৰ চব তুমি পাহৰি যোৱা আৰু যি হ'ল আৰু এটা বেয়া সপোন বুলি পাহৰি যোৱা প্লিজ। ই যে ইমান দেৰি লগাইছে, অথনিৰ পৰা গৈছোগে আহি পোৱাই নাই। মোক লাজতহে পেলাব যেন পালোঁ দেই। মায়ে এইফালে ইমান এটা খাদ্য বনাই আজৰি। অ' মাই গড, ঐ খুন্দিয়াবি নেকি? এয়া মই কি দেখিছোঁ, সৰগৰ অপ্সৰা যেন ধৰালৈ নামি আহিল। ইছ ৰাম, হ'ব দে, ইমান দেৰি কৰিলি যে। মায়ে অথনিৰ পৰা কৈ আছে আহিছেনে চাচোন। মই বোলো আকৌ ফচিলিয়ে নেকি ঘৰতে? ফচিছিলোঁ, যেনে তেনেহে আহিছোঁ। ভিনদেউ কি কয়, পেহা ওলালেহি বুলিহে। পেহীক নিবলৈ পেহা আহিলে নি? আহিলে দেই ফাইনেলি। সেইটো সুযোগতে ওলাই আহিছোঁ, নহ'লে মায়ে কৈছিলে বাদ দে, পহ ক'লে যা বুলি। ভাগ্য ভাল আজি মোৰ। হ'ব এইবিলাক কি লৈছ ইমানকৈ? পেহাই দিলে পইচা। ফল মূল কেইটামানে আৰু ক'ল্ড ড্ৰিংকছে লৈ আহিছোঁ। ভনীয়েহঁত আছে নাই, মানে মোৰ খুলখালিহঁত? আছে। এতিয়াৰ পৰা অভ্যাস বেয়া নকৰিবি, কানে মূৰে চুবাব। বৰ ধুনীয়া লাগিছে অ', চিজাজে মেটচ কৰিছে। থেংক ইউ। হ'ব, মোৰ তাৰিফ কৰি থাকিব নালাগে, এতিয়া ভিতৰলৈ ব'ল। ये तेरा मेरा मिलना, दो दिलों का यूं खिलना, खुदा की है ये मर्जी। মাৰি পালেহি, গম পালোঁ মই স্কুটি মাত শুনিছোঁ নহয়, সেইকাৰণে চাহ মিঠাই গোটেই ৰেডি কৰি থৈছোঁ, নহ'লে আকৌ ভাত খাব যাবগৈ। অ' মাই গড, ইমানখিনি বিচৰা চাহৰ লগত পকৰীও বনালি। ৰাম জোৱাই আহিব বুলি একেবাৰে ক'ব নোৱাৰা হৈ আছ। ওলাই আহিবি নেকি? একেবাৰে চাহ খাবলৈ মাতি আনো। যা চাহ খাবলৈকে মাতি আন, মই এইখিনিৰ পৰা উঠি গ'লে সেই মাংস জ্বলিব। হাঁহ মাংস উঠি দিছে দেখা নাই? ৰ সি দেউতা আৰু সেই ভণ্টিহঁতৰ লগত কথা পাতি আছে। ফল মূল ক'ল্ড ড্ৰিংকছ লৈ আহিছে আকৌ। হয় নি? মোলৈ থবি আকৌ ক'ল্ড ড্ৰিংকছ অকণ, ইমান গৰম উঠিছে সি পাকঘৰত সোমাই। মই নাজানো দেই, ভণ্টিহঁতে ক'লে যেতিয়া ৰাখিব যে আশা কম। হ'ব জোঁৱাই স্নাত যা, ইয়ালৈকে মাতি দে, চাহকাপ সেই ধুনীয়াকৈ খাই লওক। ৰ বাৰু হেৰি নহয়, তোমাৰ মাৰ দেউতাই গম পাই নাই আমাৰ ঘৰলৈ আহিছা বুলি? অঁ পাই, মই কৈ থৈ আহিছোঁ। ঐ চব সমানে ভাগ হ'ব, কিন্তু তই মনে মনে আকৌ চুৰ কৰি নাখাবি। হ'ব দে, তইও আকৌ সেই ফান্তা বটলকেইটা লৈ লৈছ হয়, অকলে খাই নথবি আকৌ। খুৰিলে একে সময়তে খাম, নহ'লে সেই হাৱা গুচি গ'লে ভাল নালাগিব, স্পিৰিটটো গুচি গ'লে খাবলৈ। আৰু কোনবালে থবি আকৌ, ভিনদেউহে আনিছে। তোমাৰ ৰিটাৰ্ণ পৰীক্ষা কেতিয়া আছে? বেছি দিন নাই, জুলাই 4 তাৰিখে হ'ব। হয় নেকি? ভাল কথা, ভালকৈ দিবা আকৌ পৰীক্ষাটো। চাকৰিটো পালেহে ভৱিষ্যতটো ভাল হ'ব। অঁ খুৰা, মই সেইটোকে ভাবিছোঁ, বোলো ভালকৈ দিম আৰু। অঁ লথু, মায়ে চাহ খাবলৈ মাতিছে, যোৱা চাহ খাই লোৱা। অঁ খুৰী, ভাত বনাই আছে নেকি? এই খুৰী বুলিব নালাগে, মা বুলিয়ে ক'বা। হয় নেকি? হ'ব বাৰু। আমাৰ ঘৰত ডাইনিং বুলিবলৈ নাই আৰু, এনেকৈ খাব লাগিব তলতে বহি। তুমি ভাল পোৱা বস্তুবোৰে আনি থৈছোঁ, এই জেলেপি, ক্ৰীম কেক, তাৰপিছত তুমি ভাল পোৱা পকৰী বনাইছোঁ, তাৰপৰা এইফালে হাঁহ মাংস বনাই আছোঁ, ব্ৰইলাৰ তান্দুৰি এটাও বনালোঁ, তাৰপিছত পুৰিলোঁ, ধেৰ বনাইছোঁ আৰু তুমি ভাল পাই বনাইছোঁ চব। ৱাও, ইমানখিনি বনাইছে, মই এতিয়া একেলগে ইমানখিনি বস্তু কেনেকৈ খাই শেষ কৰিম? খাই থাকিবা আৰু লাহে আছে নহয় সময়, খোৱা। আৰু বটি যিজনী মানুহে মোক ঝাৰু লৈ খেদে হ'লে আগতে এইফালেদি চাইকেল লৈ গ'লে গালি পাৰে, সপনি পাৰে, এতিয়া দেখোন একদম মৰম কৰি খুৱাইছে। দেখিলা, দিছ ইজ দ্য পাৱাৰ অফ চৰকাৰী চাকৰি। কি ভাবি আছা? একো নাই মা, সেই ইমান ধুনীয়াকৈ মৰমত বনাইছে, মই মানে ইম'চনেল হৈ গৈছোঁ। খোৱা ধুনীয়াকৈ খাই বৈ ভালকৈ পৰীক্ষাটো দিয়া ৰিটেনৰ। কিমান ভাল হ'ব চাকৰিটো পালে আমাৰ দুই ঘৰে ন বা? হয় ঠিকেই কৈছে। আমাৰ ছোৱালীজনী লাকি আকৌ পাই তোমাৰ নিচিনা ল'ৰা এটা পাইছে। দেখাই শুনাই ভাল, কৰ্মও ভাল, চাকৰিও পাবা এতিয়া। ভাল বাৰু,